ধুবুৰীত যথেষ্ট লাভ জেহাদৰ ঘটনা সংঘটিত হৈ আছে বুলি মোক যোৱাকালিও কৈছে। মই এটা বিশ্বাস কৰোঁ যে ঘৰত অলপ দেউতাক মাকে কেয়াৰ ল'ব লাগে। এটা সাংস্কৃতিক আৰু ধাৰ্মিক পৰিৱেশ সমাজত থাকিলে এনেকুৱা ধৰণৰ কথাৰ পৰা আমি বাচিব পাৰোঁ। কাৰণ লাভ জেহাদৰ দৰে ঘটনাই দুটা সম্প্ৰদায়ৰ মাজত দূৰত্ব বৃদ্ধি কৰে। আমাৰ লক্ষ্য হ'ল যাতে হিন্দু মুছলমান সকলোৱে মিলা প্ৰীতিত থাকিব পাৰে। যদি এই ধৰণৰ লাভ জেহাদৰ ঘটনা হয়, দুটা কমিউনিটিৰ মাজত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি হয়। যিহেতু আমি একেলগে থাকিব লাগিব আৰু সদায় একেলগে থাকিব লাগিব, সেইকাৰণে হিন্দু মুছলমান দুইটা সম্প্ৰদায়ৰ লোকে লাভ জেহাদক প্ৰত্যাখ্যান কৰিব লাগে। ধুবুৰীত যথেষ্ট লাভ জেহাদৰ ঘটনা সংঘটিত হৈ আছে বুলি মোক যোৱাকালিও কৈছে। মই এটা বিশ্বাস কৰোঁ যে ঘৰত অলপ দেউতাক মাকে কেয়াৰ ল'ব লাগে। এটা সাংস্কৃতিক আৰু ধাৰ্মিক পৰিৱেশ সমাজত থাকিলে এনেকুৱা ধৰণৰ কথাৰ পৰা আমি বাচিব পাৰোঁ। কাৰণ লাভ জেহাদৰ দৰে ঘটনাই দুটা সম্প্ৰদায়ৰ মাজত দূৰত্ব বৃদ্ধি কৰে। আমাৰ লক্ষ্য হ'ল যাতে হিন্দু মুছলমান সকলোৱে মিলা প্ৰীতিত থাকিব পাৰে। যদি এই ধৰণৰ লাভ জেহাদৰ ঘটনা হয়, দুটা কমিউনিটিৰ মাজত অবিশ্বাসৰ বাতাবৰণ সৃষ্টি হয়। যিহেতু আমি একেলগে থাকিব লাগিব আৰু সদায় একেলগে থাকিব লাগিব, সেইকাৰণে হিন্দু মুছলমান দুইটা সম্প্ৰদায়ৰ লোকে লাভ জেহাদক প্ৰত্যাখ্যান কৰিব লাগে।